4-3 বছৰমান হ'ল ছাৰে এক্সিবিশ্যনৰ কাৰণে খোজাৰ কাৰণেহে দি পঠিয়ালোঁ এনেই ঘৰত বহি নহ'লে বেয়াহে হৈ থাকে ৰবা টিফিনটো ভৰাই দিওঁ সদায় ওলোৱা সময়তে আমনি কৰা খুৰা বলা দেৰি হ'ব এতিয়া গুড বাই বাই আহো নব হেৰা শুনিছানে মোৰ চাৰ্টটো দিয়াচোন ৰাম সেইটো আপুনি বিচাৰি ল'ব নোৱাৰেনে এইটো দেখোন ইয়াতে আছে হয়তো দেখিছা তুমি বিচাৰি নিদিলে মই বস্তুবোৰ বিচাৰিও নাপাওঁ সঁচানে কিয় মিছা কোৱা যেন লাগিছে নেকি আৰু কেতিয়াবা হিংসা হয় জানানে আজিকালি মোৰ আদৰ যত্ন লোৱা মানুহ নাইকিয়া হ'ল এই ধৰা পেণ্টটো চাৰ্টটো এইবোৰ বস্তু বিচাৰি দিয়া মানুহৰ অভাৱ হ'ব দিয়ক চিন্তা কৰিব নালাগে কি হ'ল আমাৰ জুতিৰ লগৰ ভাস্বতীক আপোনাৰ কেনেকুৱা লাগে ভালেই লাগে কিয় আমাৰ অমৰৰ লগত কেনে হ'ব আমাৰ ঘৰখনৰ লগতো তাই খুব মিলিব মই জানো নহয় আমাৰ ঘৰৰ ফালৰ পৰা গ'লে তাই কেতিয়াও না নকৰে তুমি মাৰ লগত কথাটো আলোচনা কৰিবাচোন মা আৰু মই অলৰেডি কথাটো পাতিছোৱেই মাৰ আপত্তি নাই ৰবা অমৰৰ কথাটো সুধিব লাগিব সিহঁতৰ ঘৰখনৰ মানুহে বা আকৌ কি কয় আমাৰ অমৰৰ দৰে ল'ৰা এটা পাবলৈ আনৰো ভাগ্য লাগিব বুজিছে মাত্ৰ খংটোহে অলপ বেছি হেল্ল' মই গৈ আছোঁ ঐ গৈ থাকোঁ বাই বল না কিবা এটা খাওঁ মোৰো মন গৈছে দাদা এই ইয়াতে ৰখাই দিবচোন ধাবাখনত সোমাম তুমি নাই অহা যে মোৰ খাব মন নাই আপোনালোকে খাওক ব'লা আৰু এটা কথা তুমি মোক আপুনি বুলি নকলে মই বেছি ভাল পাওঁ
সৰি দেৰি হ'ল ৰৈ চাগে আমনি লাগিল খং কৰিছা তোমাক লগ পাবলৈ মই ইয়াতকৈ বেছি সময় ৰ'ব পাৰিম নুবুজিলোঁ কি হে আকিম নিজৰ বাবে নহ'লেও তোমাৰ বাবে আকিম নব নব অ' ভাস্বতী কি হ'ল মাতি আছিলে নহয় এতিয়া আহি গ'লো কালি টোপোলা বান্ধি একেবাৰে আহি গ'লা নেকি হে এইজনী যোৱা যোৱা মুখ হাত ধুই লোৱা মই চাহ কৰোঁ আৰু তুমি অহা বুলি ৰাইজক খবৰ দিওঁ ৰাইজে লোকেল গাহৰিয়ে আনে নে লোকেল মুৰ্গীয়ে আনে নহ'ব আপুনিও নহয় ৰাইজ কোন ৰাইজ ভাব এইজনী তাৰমানে তই প্ৰেমত পৰিলি মই কিয় পৰিম তেনেহ'লে গিফ্ট গিফ্ট অঁ গিফ্ট কি মই তাইক দিছোঁ নেকি তই দিছ বুলিনো কোনে ক'লে তেতিয়াহ'লে তোক গিফ্ট দিবলৈ সাহস কেনেকৈ পালে মানে আৰে কেনেকৈ পালে মই কেনেকৈ জানিম তাতেইতো আচল কথাটো লুকাই আছে চা তাই হ'ল ধনী ঘৰৰ ছোৱালী তাতে কি হ'ল ভালপোৱাত আৰু কি ধনী দুখীয়া আছে তথাপিও কথাবোৰ বুজিও নুবুজা হৈ দেখুৱাইছ নে সঁচাকৈ বুজি পোৱা নাই মানুহে ভালপোৱা পাবৰ কাৰণে কিমান যে কষ্ট কৰিব লগা হয় তোৰ আকৌ কি হ'ল হা একো হোৱা নাই কিবা হোৱা যেন লাগিছে বাদ দে ইয়াত এনেকৈ বহিয়ে থাকিবি নে ঘৰলৈ যাবি ব'ল 1 মিনিট বহ না আচ্ছা তই মোক এটা কথা কচোন কি কথা এই বন্ধুত্ব ডাঙৰ নে প্ৰেম মানে ভালপোৱাটো ডাঙৰ কি যে আবুল তাবুলকৈ বকি আছ নহয় সমস্যা এটা হৈছে ক না কি সমস্যা মোৰ নহয় মোৰ বন্ধু এজনৰ সি মানে মোৰ পৰা সমাধান বিচাৰিছিল মই দিব পৰা নাই সেইকাৰণে তোক সুধিছোঁ বন্ধুজনে সৰুকালৰ মানে একেলগে খেলি ধূলি ডাঙৰ হোৱা বন্ধুজনৰ ভনীয়েকক ভাল পায় মানে তাৰ ভাল লাগে এতিয়া কথা হ'ল সি এই অনুভৱৰ কথাবোৰ প্ৰথমে তাৰ বন্ধুজনক ক'ব বিচাৰিছে কোৱাটো উচিত হ'ব বুলি তই ভাবনে মানে সি পাৰ্মিশ্যন ল'ব বিচাৰিছে অঁ তেনে বুলিয়ে ক'ব পাৰ এতিয়া ভনীয়েক এটাক ভাল পায় নে নাপায় সি নাজানে ভাল পায় বুলিয়ে ভাবে ভাবিলে নহ'ব নহয় কনফাৰ্মটো কৰিবই লাগিব কনফাৰ্ম কৰিবলৈ গৈ সি যদি ভনীয়েকক ভাল পাওঁ বুলি কৈ দিয়ে আৰু ভনীয়েকে যদি ভাল নাপাওঁ বুলি সকলো কথা ককায়েকক কৈ দিয়ে তেতিয়া ভাল পাওঁ বুলি ক'ব পাৰে ককায়েকে যদি মানি নলয় আৰু সিহঁতৰ বন্ধুত্বৰ মাজত যদি ভাঙোন আহি পৰে সি যে তাৰ বন্ধুকো হেৰুৱাব নোখোজে কিবা এটাতো হেৰুৱাবলগীয়া হ'বও পাৰে তেতিয়াহ'লে সি কি হেৰুৱাবলৈ সাজু হোৱা উচিত প্ৰেম নে বন্ধুত্ব তয়ো নহয় কেতিয়াবা বৰ বেয়া সমস্যাত পেলাও দেই এতিয়া চা মই প্ৰেম ভাল পোৱা এইবোৰ জুখিবৰ কাৰণে হাতত তোলা চনি লৈ পেলাই বহি আছোঁ বুলি ভাবিছ নেকি কিন্তু তথাপিও মই ভাবোঁ সেই ছোৱালীজনী মনৰ কথাটো জানি লোৱাটো এবাৰ উচিত হ'ব এতিয়া যাওঁ বল দেৰি হৈছে ৰচোন মোৰ ক্ষেত্ৰত যদি তেনেকুৱা হয় মই কি কৰা উচিত হ'ব যেতিয়া হ'ব তেতিয়া ভাবিবি এতিয়া বল সঁচাকৈ বল না দেৰি হৈছে বল নব চাহকাপ বৰ ধুনীয়া হৈছে দেই আমাৰ বৌৰ যেতিয়া মনৰ পচন্দৰ মানুহ আহে চাহকাপ সদায় ভালেই হয় প্ৰশংসা কৰিছা নে বদনাম গাইছা হা ইমান দিনৰ পৰা যে মাতি আছিলে আহা আহা
এতিয়া আহি গ'লো কিন্তু মই হ'লে এনেদৰে বহি থাকিব নোৱাৰো দেই বহি থাকিবলৈ তোমাক কোনে কৈছে তেতিয়াহ'লে কি কৰিব লাগে ক চা এতিয়া তাইহে মোক সুধিছে ঐ গাড়ীখন আছেনে নাই মোক ইফালে সিফালে ঘূৰা আকৌ তেতিয়াহ'লে ব'ল এঠাইৰ পৰা আহোঁ তই খংটো অলপ কমাবিচোন মাৰ ধৰ কৰাতকৈ তই দেখোন তাক থানাতে কটাই দিব পাৰ থানাত দিনো কি লাভ যিখিনি কৰিব লাগে মই নিজে কৰিলোঁ নহয় সদায় আইনৰ এগেইনষ্টত নাযাবিচোন